তো হে গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ এতিয়া মাঘৰ বিহু হৈল মেজি যি আমি জ্বলাম কি কয় নাৰক এটা আহিছি নাৰক এটা দেখুৱাই নহ'লে এইটো নাজনো এই মানে নাৰক উঠি আছে ইয়াৰ চক या नारा दफन इनको जरा देखे हवा बन जाऊं मैं अगन जाओ शिव अपने दिल को आजाद कर दो चिंगारियां है जो मेरे सीने में है दफन চক গাইজ এয়া চক এয়া আনাই আনি আছে জাপাই জাপি আছে ধৰাই ধৰি আছে এয়া চক গাইজ চক सब कुछ मेरा करके बना करता हूँ मैं हवन ओम देवा देवा ओम देवा আজি উৰুকা উৰুকা মানে কালি মেজিটো জ্বলাবই মানে গেট চব আমাৰ যে বনাই আছে মেজি বনাইছে গেট বনাইছে ঘৰ বনাইছে দাদা লাগি আছে পুৰা দেখি দি আছোঁ এয়া চক পুৰা কামক কামি আছে ইয়াতে আছে এটা দুটা ইয়াতে এটা সৰু মেজি বনাব এয়া চক দাদা নহয় এইটো বন্ধু এয়া চক পুৰা বনাই আছে এইটো সৰু মেজি সৰু গাইজ ডাঙৰ মেজি এয়া চক বনাইছোঁ ডাঙৰ প্ৰগ্ৰাম এই আখৰ গাইজ গাইজ এইটো ঘৰ থাকবা লাগব গাইজ আছে ইয়াতে আজি ৰাতি থাকবা লাগব আহিব আপোনালোকে খাবা আহিব খান দেখাই দি আছোঁ গাইজ এখন গেট বুজিটো অলপ ওচৰৰ পৰা নহয় অলপ ভিতৰলৈকে যাই আছোঁ দেখি আছোঁ ৰ'ব এয়া পুজিটো অলপ তলখিনি অলপ হেৰি আনিছে কৰিব লাগিব ৰ'ব আৰু আছে বাকী এই বনাই আছে দি গাইজ ইয়াতে দিব এই ওপৰত দিব এইখিনিত দিব জাপি দিব কাম দিব বনাই আছে সোনকাল হ'লে ভাল কালি বহুত দিনৰ পৰা কষ্ট কৰি আছে তো গাইজ মানে এতিয়া আমি মেজি জ্বলাম এই মই লগৰ কোনটো আছোঁ বগা আৰু কলাৰ পিন্ধি স্পৰ্টিং পিন্ধি আছোঁ সেইটোৱে মই মেজি মজা पुराना कोई तो जरूर है आगे मिले हैं उसी के दो वास्ते ये रास्ते तू है हवाओं का झोंका मैं তো গাইজ ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব